নমস্কাৰ আসামিসেল অফিচিয়েল চেনেললৈ স্বাগতম জনাইছো মৰমৰ বন্ধু বান্ধৱীসকল আজি নতুন অসম চৰকাৰৰ চাকৰি আপডেট লৈ আহিছো এই আপডেটটো চোৱাৰ আগতে এটা ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনত গৈ অলপ গৈ ক্লিক কৰি ৰাখিব এনে ধৰণৰ জব আপডেট চাই থাকিবৰ বাবে তো আহক বন্ধুসকল ভিডিঅটো আৰম্ভ কৰো তো বন্ধুসকল আয়ুষ আসাম ৰিক্ৰুটমেণ্ট 2021-22 তৰফৰ পৰা কেইটামান পোষ্ট মুকলি পাইছে তো এইকেইটা পোষ্ট থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ ভেকেন্সি থাকিব তো দেখিব পাৰিছে এখনি ইয়াৰ অফিচিয়েল এডভাৰটাইজমেন্ট হয় ইয়াত প্ৰথমতে আছে থাৰ্ড গ্ৰেড পোষ্ট থাৰ্ড গ্ৰেড টেকনিক্যাল আৰু নন টেকনিক্যালৰ পোষ্ট দিয়া আছে তো ইয়াৰ তলৰ ফালে পোষ্টসমূহৰ নাম দিয়া আছে প্ৰথমতে আছে অফিচ সুপাৰভাইজিং এসিস্ট্যান্ট ইয়াৰ এটা পোষ্ট আছে এটো আনৰিজাৰ্ভ অৰ্থাৎ সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ পিছত আছে কম্পিউটাৰ অপাৰেটৰ ইয়াৰ এটাই আছে এটো সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ পিছত আছে টাইপিষ্ট কম কম্পিউটাৰ অপাৰেটৰ ইয়াৰ এটাই আছে এটো সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ পিছত আছে ৰাজ এসিস্ট্যান্ট ইয়াৰ এটাই আছে আৰু এটো সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ পিছত আছে প্লেন কালেক্টৰ ইয়াৰ এটাই আছে এটো সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ পিছত আছে এলডিএ পোষ্ট এটো তিনটা আছে তিনটাৰ ভিতৰত দুটা ইউআৰ সকলৰ বাবে আছে এটা ওবিসি এমওবিসিৰ বাবে আছে ইয়াৰ পিছত আছে এলডিএ কম টাইপিষ্ট ইয়াৰ এটাই পোষ্ট আছে এটো সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ পিছত আছে এলডিএ কম ষ্ট'ৰ কিপাৰ এটো এটাই আছে এটো সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ পিছত আছে ষ্ট'ৰ ক্লাৰ্ক ইয়াৰ এটাই আছে এটো সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ পিছত আছে একাউন্টেন্ট এটো এটাই আছে এটো সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ পিছত আছে লাইব্ৰেৰিয়ান এটো এটাই আছে এটো সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ টোটাল 13টা পোষ্ট আছে অৰ্থাৎ থাৰ্ড গ্ৰেড পোষ্টৰ টোটাল 13টা পোষ্ট আছে ইয়াৰ পিছত আছে থাৰ্ড গ্ৰেড পোষ্টৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু ইয়াৰ দৰমহাটো ইয়াত দেখিব পাৰিছে অফিচ সুপাৰভাইজিং এসিস্ট্যান্টৰ বাবে বিকম থাকিব লাগিব আৰু লগত 1 বছৰীয়া ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশ্যনত তো ইয়াৰ দৰমহাটো 14000 পৰা 60500 টকালৈ পাব আৰু গ্ৰেড পেটো 7400 টকাকে পাব ইয়াৰ পিছত আছে কম্পিউটাৰ অপাৰেটৰ ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট কৰিব লাগিব আৰ্টছ কমাৰ্চ সায়েন্স যিকোনো এটাত কৰিলে আপুনি আবেদন কৰিব পাৰিব আৰু লগত 1 বছৰীয়া কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব আৰু ইয়াৰ দৰমহাটো সেম হয় আৰু ইয়াৰ গ্ৰেড পেটো 6200 টকাকে পাব ইয়াৰ পিছত আছে টাইপিষ্ট কম কম্পিউটাৰ অপাৰেটৰ ইয়াৰ বাবেও এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট থাকিব লাগিব যিকোনো ষ্ট্ৰীমত আৰু 1 বছৰীয়া কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব আৰু ইয়াৰ দৰমহাটো সেম হয় গ্ৰেড পেটো 6200 টকাকে পাব ইয়াৰ পিছত আছে এসিস্ট্যান্ট ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিএসসি মেজৰ থাকিব লাগিব কেমিষ্ট্ৰিত আৰু লগত 1 বছৰীয়া কম্পিউটাৰ কোৰ্স থাকিব লাগিব ইয়াৰ দৰমহাটো 14000 পৰা 60500 টকালৈ পাব আৰু ইয়াৰ গ্ৰেড পেটো 6200 টকাকে পাব ইয়াৰ পিছত আছে প্লেন কালেক্টৰ ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিএসসি থাকিব লাগিব মেজৰ থাকিব লাগিব ভুটানিত আৰু লগত 1 বছৰীয়া কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব আৰু ইয়াৰ দৰমহাটো 14000 পৰা 60500 টকালৈকে পাব আৰু ইয়াৰ গ্ৰেড পেটো 6200 টকাকে পাব ইয়াৰ পিছত আছে এলডিএ পোষ্ট ইয়াৰ বাবে গ্ৰেজুৱেচন কমপ্লিট কৰিব লাগিব আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো এটাত কৰিলে আপুনি আবেদন কৰিব পাৰিব আৰু লগত কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব 1 বছৰৰ ইয়াৰ দৰমহাটো সেম হয় ইয়াৰ পিছত আছে এলডিএ কম টাইপিষ্ট ইয়াৰ বাবেও সেম হয় এডুকেশ্যন কোৱালিফিকেশ্যন আৰু ইয়াৰ দৰমহাটো সেম হয় আৰু ইয়াৰ গ্ৰেড পেটো সেম হয় ইয়াৰ পিছত আছে এলডিএ কম ষ্ট'ৰ কিপাৰ ইয়াৰো এডুকেশ্যন কোৱালিফিকেশ্যন সেম হয় আৰু ইয়াৰ দৰমহাটো সেম হয় আৰু ইয়াৰ গ্ৰেড পেটো সেম হয় ইয়াৰ পিছত আছে ষ্ট'ৰ ক্লাৰ্ক ইয়াৰো এডুকেশ্যন কোৱালিফিকেশ্যন সেম হয় ইয়াৰ পিছত আছে একাউন্টেন্টৰ বাবে বিকম কমপ্লিট কৰিব লাগিব আৰু লগত 1 বছৰীয়া কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব আৰু ইয়াৰ দৰমহাটো সেম হয় ইয়াৰ পিছত আছে লাইব্ৰেৰিয়ান তো ইয়াৰ বাবে গ্ৰেজুৱেট কমপ্লিট কৰিব লাগিব আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো এটাত কৰিলে আপুনি আবেদন কৰিব পাৰিব বা লাইব্ৰেৰী সায়েন্সত ডিগ্ৰী কমপ্লিট কৰিব লাগিব ইয়াৰ দৰমহাটো সেম হয় আৰু ইয়াৰ গ্ৰেড পেটো সেম হয় ইয়াৰ পিছত আছে ফৰ্থ গ্ৰেড পোষ্ট তো ফৰ্থ গ্ৰেড পোষ্টৰ নামসমূহ ইয়াত উল্লেখ কৰা আছে প্ৰথমতে চাব পাৰিছে অফিচ পিয়ন ইয়াৰ 4টা পোষ্ট আছে ইউআৰ বাবে এটা আছে আৰু ওবিসিৰ বাবে 3টা আছে ইয়াৰ পিছত চকীদাৰৰ পোষ্ট আছে চকীদাৰৰ টোটেল 2টা পোষ্ট আছে দুটাই সকলোৱে আবেদন কৰিব পাৰিব অৰ্থাৎ দুটাই ইউআৰ বাবে আছে ইয়াৰ পিছত আছে সুইপাৰৰ 3টা পোষ্ট আছে 3টাই ইউআৰ অৰ্থাৎ সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ পিছত আছে ফৰ্থ গ্ৰেড পোষ্ট ইয়াত 26টা পোষ্ট আছে ইউআৰ সকলৰ বাবে 7টা আছে এসিৰ বাবে 3টা আছে এসটিবিৰ বাবে 3টা আছে এসটিএছৰ বাবে 3টা আছে ওবিসি এমওবিসিৰ বাবে 4টা আছে আৰু ইডব্লিউএছৰ বাবে 6টা পোষ্ট আছে ইয়াৰ পিছত আছে মালি পোষ্ট মালিৰ এটা আছে এটো ওবিসি এমওবিসি কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব ইয়াৰ পিছত আছে মশৰুম কিপাৰ ইয়াৰ এটাই আছে এটো সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ পিছত আছে এটেন্ডেন্ট এটোৰো এটাই আছে এটো সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ পিছত আছে ৱাৰ্ড বয় ইয়াৰ 2টা আছে এটো সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ পিছত আছে ৱাৰ্ড গাৰ্ল ইয়াৰ 2টা আছে এটা ইউআৰ সকলোৱে আবেদন কৰিব পাৰিব এটা ওবিসি এমওবিসি কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব ইয়াৰ পিছত আছে কুক এটাই আছে এটো সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ পিছত আছে ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ ফৰ্থ গ্ৰেড পোষ্টৰ এডুকেশ্যন কোৱালিফিকেশ্যন তো বন্ধুসকল এইকেইটা পোষ্ট আবেদন কৰিব হলে এট পাছলৈ আপুনি আবেদন কৰিব পাৰিব আৰু ইয়াৰ দৰমহাটো আছে 12000 পৰা 52000 টকালৈকে আৰু ইয়াৰ গ্ৰেড পেটো পাব 3900 টকা ইয়াৰ পিছত আছে থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড পোষ্টৰ এজ লিমিটটো ইউআৰ অৰ্থাৎ জেনেৰেল সকলৰ বাবে 18 পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব ওবিসি এমওবিসি কেণ্ডিডেট সকলে 43 বছৰলৈকে আবেদন কৰিব পাৰিব এসসি এসটি কেণ্ডিডেট সকলে 45 বছৰলৈকে আবেদন
কৰিব পাৰিব। PWD কেণ্ডিডেটসকলে 50 বছৰলৈকে আবেদন কৰিব পাৰিব। ইয়াৰ পিছত আছে হাউ টু এপ্লাই। তো বন্ধুসকল এইকেইটা পোষ্ট আবেদন কৰিব হলে অনলাইন জৰিয়তে আবেদন কৰিব পাৰিব। তো ইয়াৰ অনলাইন আবেদন কৰা লিংকটো এতিয়ালৈকে প্ৰকাশ পোৱা নাই। যোনদিনাখনে প্ৰকাশ পাব আমাৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপুনি অনলাইন আবেদন কৰিব পাৰিব। তো বন্ধুসকল ইয়াৰ পিছত আছে এপ্লিকেশ্যন ফিজ। এইকেইটা পোষ্ট আবেদন কৰিব হলে কোনো ধৰণৰ ফিজ পে কৰিব নালাগে, অৰ্থাৎ ফ্ৰী আবেদন কৰিব পাৰিব। যদি আপুনি এই এডভাৰটাইজমেণ্টখন চাব বিচাৰিছে তেনেহলে আমাৰ টেলিগ্ৰাম চেনেলটোত পাই যাব, তাৰ পৰা আপুনি চাই ল'ব পাৰিব। তো বন্ধুসকল আপডেটটো পাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু বন্ধুসকলে শ্বেয়াৰ কৰি দিব। পুনৰ এবাৰ লগ পোৱাৰ আশাতে আজিলৈ ইমানটা সামৰিছো। ধন্যবাদ।